অসমত বাংলাদেশী জেহাদীয়ে নিউজ পৰ্টেল খুলিছে আৰু হোজাই সমষ্টিটো জেহাদীয়ে বহু পৰ্টেল খুলিছে। এই অভিযোগ কৰিছে হোজাইৰ বিধায়ক শিলাদিত্য দেৱে। তো মোৰ প্ৰশ্ন হ'ল, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হাতত থকা গৃহ বিভাগে কি কৰিছে? আচলতে অসমৰ প্ৰায় 96% অভিবাসী মুছলমানসকলৰ নাম NRCত উঠি গৈছে, কিন্তু হোজাই সমষ্টিত প্ৰায় 33% মানুহৰ নাম NRCত উঠা নাই। তাৰ ভিতৰত মাত্ৰ 3% ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায় আৰু 29% বাঙালী হিন্দু, প্ৰায় 40,000 বাঙালী হিন্দুৰ নাম উঠা নাই হোজাই সমষ্টিত, NRCত নাম উঠা নাই। গতিকে শিলাদিত্য দেৱে এই বিষয়ত একো মাত নামাতে। ইয়াৰ লগত এটা কানেকশ্যন আছে। শিলাদিত্য দেৱে যে হিন্দু মুছলমান কিয় বিভাজন কৰে তাৰ এটা সংসূত্ৰ আছে। লখিমপুৰৰ পৰা এক সভাত যুৱকে আহি প্ৰশ্ন কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক, হিন্দু বাঙালী আৰু মুছলমান একেলগ হ'লে অসমীয়া ভাষা বা জাতিৰ সংকট হ'ব নেকি বা বিলুপ্ত হ'ব নেকি? তেতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ব্যাখ্যা কৰি কৈছে যে কলগছিয়াত 1991 চনত হিন্দু আছিল 3186 আৰু মুছলমান 1,21,000। 2011ত হিন্দু 1,0391 আৰু মুছলমান 2 লাখ। 1991 চনত বাংলা ভাষীৰ সংখ্যা আছিল 55,000 আৰু 2011 চনত চেঞ্চাছ মতে 1,40,000। বাগভৰত বাংলা ভাষীৰ সংখ্যা 2,30,000, হিন্দু মাত্ৰ 15,000। চেঙাত বাংলা ভাষীৰ সংখ্যা 1 লাখ, হিন্দু মাত্ৰ 44,000। বৰপেটাত বাংলা ভাষীৰ সংখ্যা 2,40,000, হিন্দু মাত্ৰ 21,000। দলগাঁও সমষ্টিত বাংলা ভাষীৰ সংখ্যা 3,50,000, হিন্দু মাত্ৰ 1,15,000। এই হিন্দুৰ ভিতৰত বাঙালী হিন্দু, অসমীয়া, ট্ৰাইবেল সকলো আছে। দক্ষিণ শালমাৰাত হিন্দু আছে 50,000 আৰু বাংলা ভাষী 1,27,000। অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মাই কোৱাৰ দৰে অসমত বাঙালী হিন্দুসকলেই কেৱল বাংলা ভাষা নিলিখে, তাতকৈ বেছি বাংলা ভাষীৰ পৰিচয় দিয়ে মুছলমানসকলে। গতিকে আগন্তুক দিনত এনে এটা পৰিৱেশ সৃষ্টি কৰি দিব যে অভিবাসী মুছলমানসকলৰ সাহস নহ'ব অসম বাংলা ভাষী বুলি চিনাকি দিয়াৰ, আৰু তেওঁলোকক অনুৰোধ কৰা নহ'ব যে তোমালোকে বাঙালীৰ পৰা অসমীয়া চিনাকি দিয়া। তেওঁলোক নিজে নিজে আহি পৰিচয় দিব। গতিকে এই কামটো শিলাদিত্য দেৱে কৰি আছে নেকি? কাৰণ নিৰন্তৰ মুছলমান সম্প্ৰদায়ৰ ওপৰত যি আক্ৰমণ কৰি আছে আৰু অসমীয়া বাঙালী আৰু মুছলমানৰ মাজত এটা সাম্প্ৰদায়িক মানে সংঘৰ্ষৰ পৰিস্থিতি সৃষ্টি কৰি আছে শিলাদিত্য দেৱে। তেওঁ কৈছে যে ডিঙিত অসমীয়া গামোচা লৈ অসমীয়া ভাষা কৈছে 1970 চনৰ পৰা। গতিকে শিলাদিত্য দেৱ অসম সম্পৰ্কে একো নাজানে, তেওঁ অধ্যয়নো কৰা নাই। আচলতে 1950 চনত ৰাজ্য পুনৰ গঠন হৈছিল। তেতিয়াৰ মুখ্যমন্ত্ৰী আছিল প্ৰয়াত গোপীনাথ বৰদলৈ। তেওঁৰ নেতৃত্বতে ৰাজ্য পুনৰ গঠন হৈছিল আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ মুছলমানসকলে নিজকে অসমীয়া ভাষী বুলি পৰিচয় দিছিল। কিন্তু দুৰ্ভাগ্যজনক বিজেপিৰ শীৰ্ষ নেতা উচটনিত 1983 চনত নেলীৰ 18 ফেব্ৰুৱাৰীত নেলীৰ গণহত্যা সংঘটিত হৈছিল, যাৰ বাবে 1985 চনত UMF দল গঠন হৈছিল। UMF দল গঠন হোৱাৰ পিছত 17জন মানে সংখ্যালঘু, ধৰ্মীয় সংখ্যালঘু আৰু ভাষিক সংখ্যালঘু মিলি পেলাই 17জন MLA নিৰ্বাচিত হৈছিল আৰু এজন সাংসদ নিৰ্বাচিত হৈছিল। ইয়াৰ পিছত 1986 চনত আপোনাৰ 17 ছেপ্টেম্বৰত UMFৰ সভাপতি কালীপদ সেনক হত্যা কৰা হৈছিল। ৰাতি সন্ধিয়া বিশ্বকৰ্মা পূজাৰ দিনাখন হত্যা কৰা হৈ সংখ্যালঘুৰ যিটো আন্দোলন, ভাষিক আৰু ধৰ্মীয় সংখ্যালঘুৰ যিটো আন্দোলন, এই আন্দোলনটোক চিৰতৰে নিশ্চেষ কৰাৰ বাবে কালীপদ সেনক হত্যা কৰা হৈছিল। 1991 চনত কংগ্ৰেছ চৰকাৰ হৈছিল। গতিকে বাঙালী হিন্দু আৰু মুছলমান একেলগে মিলি থাকিলে কংগ্ৰেছ যে চৰকাৰ হয় এইটো দুৰূহ। গতিকে তাৰে শিলাদিত্য দেৱৰ দলৰেই উচটনিতে 1992 চনত সাম্প্ৰদায়িক সংঘৰ্ষ হৈ বাঙালী হিন্দু আৰু মুছলমানৰ মাজত বিভেদ অনা হৈছে। তেওঁ কৈছে যে মুছলমানসকল খচ্চৰ জাতি। যিসকলে সাম্প্ৰদায়িক ভাগাভাগি কৰে তেওঁলোকেহে খচ্চৰ জাতি হ'ব লাগিব। মুছলমানসকলক কিয় গালি দি আছে? আজি এই গালিসমূহ কিয় সিদ্ধাৰ্থ ভট্টাচাৰ্য বা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী পীযুষ হাজৰিকা বা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে দিয়া নাই? তেওঁলোকে বাছি লৈছে
শিলাদিত্য দেৱক ব্ৰহ্মপুত্ৰ উপত্যকা হোজাই সমষ্টিৰ পৰা, হোজাই সমষ্টিৰ এটা স্বাভিমান আছে আৰু এটা সন্মানো আছে, আৰু এই সমষ্টিৰ পৰা ৰাজনৈতিক যিটো সিদ্ধান্ত লোৱা হয় সমগ্ৰ ব্ৰহ্মপুত্ৰ উপত্যকাত এই মানে বাৰ্তাটো গুচি যায়। তাৰ কাৰণে শিলাদিত্য দেৱক বাছি লৈছে। মুছলমান সম্প্ৰদায়ৰ বিৰুদ্ধে তেওঁ ইমান উচতনিমূলক কথা কয়, তেওঁ কিয় হেৰিত গৈছিলে, আপোনাৰ ডুবাই গৈছিলে। আজি আমেৰিকা, ইউৰোপ, জাৰ্মান, জাপান, ছিংগাপুৰ, বেংকক, ইমান ধুনীয়া ধুনীয়া টুৰিষ্ট কাণ্ট্ৰি থকাৰ পিছত সপৰিয়ালে কিয় তেওঁ ডুবাই গৈছিল, সপৰিয়ালে গৈছিল, আৰু কাৰ লগত কিহৰ বাবে কিহৰ ডিল তেওঁ কৰিবলৈ গৈছিল? তেওঁ ডুবাই নগৈ পেলাই বেংকক যাব পাৰিলেহেঁতেন, কি কাম আছিল তেওঁৰ বেংকক? কিন্তু আমাক মানে হিন্দু মুছলমান কৰি তেওঁ ভাগ ভাগ কৰি ৰাখিব। নিৰ্ভীক উত্তৰ, কলিকতাৰ এটা পৰ্টেল নিৰ্ভীক উত্তৰ, তাৰ সাংবাদিক অনিন্দ চৌধুৰীয়ে শ্ৰী ভৱেশ কলিতাক ইণ্টাৰভিউ লৈছে। ইণ্টাৰভিউ লোৱাৰ পিছত তেওঁ মানে এইবিলাক মিয়া মানুহ, বাঙালী নহয়, মিয়া তো হিমন্ত বিশ্ব শৰ্মাই দেখোন মিয়াবিলাকক বাঙালী বুলি কৈ থৈ দিছে। আপোনাৰ ৰঙিয়াৰ সেই মানে মিয়া মানুহখিনি কিয় বাঙালী নহ'ব? আজি জয় বাংলা, তেওঁ জয় বাংলা বুলি ভৱেশ কলিতাই জয় বাংলা ক'বলৈ বাধ্য হৈছে, জয় বাংলা বুলি ক'বলৈ বাধ্য হৈছে। আজি আমি আমাৰ অসমৰ স্বাভিমান ক'ত থাকিল? তেওঁ যদি ভোটৰ লোভত বাঙালী হিন্দুক তুষ্টি কৰিবলৈ গৈ জয় বাংলা কৈছে, কলিকতাৰ সাংবাদিকৰ হেৰি কথাত জয় বাংলা বুলি কৈছে। আজি তেওঁ এই হিন্দু মুছলমান নকৰি তপন চৰকাৰ, লংকাৰ 5 নম্বৰ ৱাৰ্ডত থাকে তপন চৰকাৰ, অত্যন্ত দুখীয়া ব্যক্তি। তেওঁ চৰকাৰী ঘৰৰ কাৰণে আবেদন কৰিছিল, কিন্তু তেওঁ নাপালে, কাৰণ তেওঁৰ যিবিলাক দালাল, পোহনীয়া দালাল, তেওঁলোকক টকা দি সন্তুষ্ট কৰিব পৰা নাই কাৰণে তেওঁ ঘৰটো পোৱা নাই। আজি বৃত্তীয় প্ৰতিষ্ঠানৰ দুৰ্নীতি হৈ আছে লংকাত, সেইবিলাক তেওঁ মাত নামাতে। লংকাৰ পথ ঘাট পুখুৰী সদৃশ হৈছে, আৰু হোজাই যোগীজান বাটটোতো হাজাৰ হাজাৰ মানুহ অহা যোৱা কৰে, তাতো মানে পুখুৰী সদৃশ হৈছে, নৰক যন্ত্ৰণা ভোগ কৰি আছে, জীয়াতো ভুগিব লগা হৈছে। এজন বিধায়ক হিচাপে এই কামবোৰ তেওঁ উন্নয়নমূলক কামবিলাক নকৰে, তেওঁ কেৱল হিন্দু মুছলমান কৰি থাকে, হিন্দু মুছলমান কৰি থাকে। কেনেকা অৰ্থাৎ নিৰ্বাচন আহি আছে, তেওঁৰ জনপ্ৰিয়তা বহু পৰিমাণে হ্ৰাস পাইছে হোজাই সমষ্টিত। গতিকে তেওঁ মানে আকৌ নিৰ্বাচনত জিকাৰ কাৰণে, হিন্দু চেণ্টিমেণ্ট গ্ৰ' কৰাৰ কাৰণে মুছলমানৰ বিৰুদ্ধে এনেকা গালি গালাজ পাৰি আছে, যিটো সমৰ্থনযোগ্য নহয়।